নমস্কাৰ মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাব বিচাৰিছোঁ যে যি অসম চৰকাৰে দিয়া সয়ম আঁচনিৰ জৰিয়তে কেনেকৈ যুৱক যুৱতীসকলে স্বাৱলম্বী হ'ব পাৰে, ক'ত কেনেকৈ কৰিব লাগে, কেনেকৈ সেই আঁচনি লাভ কৰিব পৰা যায়, মই ইয়াৰ জৰিয়তে আপোনাক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাব। যদি কিবা ভুল ত্ৰুটি হৈ থাকে আপোনালোকে মোক কমেণ্টত জনাই দিব। তো এই আঁচনি লাভ কৰিবলৈ হ'লে ক'ত কেনেকৈ কি কৰিব লাগে, সেই আঁচনি লাভ কৰিব সয়ম আঁচনিৰ যি 50,000 টকা এককালীন সাহায্য আগবঢ়াইছিল যোৱা বছৰ অসম চৰকাৰে যুৱক যুৱতীসকলক যি স্বাৱলম্বী হোৱাত সহায় কৰিছে, বহুতো লাভান্বিত হৈছে আমাৰ অসমৰ যুৱক যুৱতীসকলে। তো যিসকলে কৰা নাই, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই এই প্ৰচেছখিনি দেখুৱাই দিম। তো আপোনালোকে গৈ এই প্ৰচেছ মতে কামখিনি কৰি লওক। অহা ফেব্ৰুৱাৰী জানুৱাৰী মাহত আপোনালোকে এই ধনখিনি লাভ কৰিব বুলি মই আশা কৰিলোঁ। তো প্ৰথমতে এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব মই সকলোখিনি জনাম। ইয়াত লাগিব এটা আত্মসহায়ক গোট বা সেল্ফ হেল্প গ্ৰুপ বুলি কয়। তো এই গ্ৰুপ আত্মসহায়ক গোট গ্ৰুপ বনাবলৈ হ'লে এটা গ্ৰুপত কেইজন থাকে, যোগ্যতা কি কি আৰু বয়স কেনেকুৱা লাগে মই সকলোখিনি জনাম। তো এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰথমতে এটা গোট গঠন কৰিব লাগিব। সেই গোটত 5জনৰ পৰা 40জনমানলৈ হ'ব পাৰে। তো ইমানখিনি দৰকাৰ নাই, মই ভাবোঁ মোৰ মতে 10জনে বেষ্ট। তো এই 10জনৰে গ্ৰুপটো খুলি লওক, আপোনাৰ বহুতো সুবিধা হ'ব। তো এই 10জন যে হ'ব তেওঁলোকৰ বয়স হ'ব লাগিব 18ৰ পৰা 40 বছৰৰ ভিতৰত আৰু মেট্ৰিক পাছ হ'ব লাগিব, মানে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। তো যিসকলে মেট্ৰিক উত্তীৰ্ণ হ'ব এই গোটখিনি বনাব, তেওঁলোকে সয়ম আঁচনিৰ ধনখিনি লাভ কৰিব পাৰিব, যি সয়ম আঁচনি অসম চৰকাৰে। চাওক, যেতিয়া এটা আত্মসহায়ক গোট গঠন কৰিব, এটা কথা মনত ৰাখিব যাতে গ্ৰুপৰ প্ৰতিজন সদস্যই এক্টিভ থাকে, যাতে সকলোৰে একমত থাকে। গ্ৰুপখিনিত যিকোনো কাম কৰিবলৈ হ'লে সকলোৰে মতামত এক হ'ব লাগিব, কাৰণ এই গ্ৰুপে আপোনাক স্বাৱলম্বী কৰাত বহুতো সুবিধা লাভ কৰিব। তো মই প্ৰথমতে কৈছোঁ এটা গ্ৰুপ খুলিব। গ্ৰুপটোৰ এটা গোট গঠন কৰি লোৱাৰ পিছত যেতিয়া গ্ৰুপটোৰ গোট গঠন কৰিব, তেতিয়া প্ৰথমতে গ্ৰুপটো হোৱাৰ পিছত দায়িত্ব হিচাপে পালন কৰে সেই মানুহ দুজনক বনাব। আৰু ইয়াৰ পিছত যেতিয়া গ্ৰুপটো বনাব, তাৰপিছত প্ৰথম কাম হ'ব, গ্ৰুপটো বনোৱাৰ পিছতে প্ৰথম কামখিনি হ'ব এই ৰেজুলেশ্যন। এইখন ৰেজুলেশ্যন মই নিজে বনাইছোঁ। তো এই ফাৰ্ষ্ট কাম হ'ব এই ৰেজুলেশ্যনখন বনাব। যেতিয়া গোটটো গঠন কৰিব, ৰেজুলেশ্যনখিনি গোটেইখিনি লিখি ল'ব। এনেকৈ লিখি ল'ব যে আজিৰ সভাত কোন কোন আছিল, সভাপতি কোনে আছিল, এনেকৈ বিবিধ আলোচনা, বহুতো ধৰণৰ আলোচনা কৰি এনেকৈ লিখি ল'ব যি কৰে। তো এনেকৈ লোৱাৰ পিছত আপুনি কি গোট খুলিব বিচাৰে, গোটটোৰ নাম দিব। সকলো সদস্য মিলি এটা ভাল নাম দি দিব। তো মোৰ গোটটোৰ নাম দিছোঁ জ্যোতি সেল্ফ হেল্প গ্ৰুপ। তো আপোনালোকে এইখিনি লিখাৰ পিছত এইখন প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ নামত চিল বনাই আনিব লাগিব। তো মই বনাই আনিছোঁ। মই এই গ্ৰুপৰ প্ৰেচিডেণ্ট আৰু এজন আছে মোৰ ফ্ৰেণ্ড ছেক্ৰেটাৰী। তো তাৰপিছত এইখিনি সকলোৰে ছিগনেচাৰ হোৱাৰ পিছত, চহী লোৱাৰ পিছত, তো এইখন বেংকত যাব। বেংকত যোৱাৰ পিছত এনেকুৱা ফৰ্ম দিব। এই ফৰ্মখনত চাওক কিমানখন পেজ আছে, 18খনমান পেজ আছে। প্ৰথমতে কাটি দিব লাগিব। আৰু আপোনাৰ ডকুমেণ্ট লাগিব, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড,
বাৰ্থ চাৰ্টিফিকেট আৰু নিজৰ ব্যক্তিগত একাউণ্ট এইখিনি জেৰেক্স লাগিব। আবেদন কৰি লোন ল'ব পাৰিব, এই গ্ৰুপৰ পৰাই লোন ল'ব পাৰিব। তো আপুনি পিছতে লিংকটো খুলি দিব। 6 মাহৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেই অনলাইনত নিজৰ ব্যক্তিগত যি সকলো সদস্য আছে সকলোৱে নিজৰ একাউণ্ট আৰু এই ডকুমেণ্টেৰে এপ্লাই কৰিব লাগিব।